बर'खौरांनि गासै नायगिरिनि थामखौ बे समाव बरायग्रोनाय जाबाय। बे समाव दं आं क'क्राझाराव UPPL आरो BJP आरो GSP जथाय लोगो नांनानै मोनसे सरकार दाबाय UPPL आ। बे समाव आं क'क्राझाराव दंफैयो। बिथांमोना दिनैयो मोनसे समायखिरा लानाय हाबाफारि लाहांदों। बे समाव आङो UPPL निनो आफादगिरि अर्थात BTR निनो गोदान चिफ बिथां प्रमद बर'नि अर्थात BC बिथां पारुत बलारि बर' बिथांनाव आङो दिनै बर'खौरांनि गेजेरजों आङो सोंनो नागिरदों बिथाङा गावनि फिसाया BTR नि चिफ जानो हानायाव माबायदि गोजोननाय दं। बिथाङा जों बर'खौरांनि गेजेरजों जोङो मिथिनोसै। আজি যদি প্ৰমোদ বড়ো শপত গ্ৰহণ কৰিব আপুনি কি ক'ব মই হিচাপে ৰাবো হাবামোন नङा आं हारसादि बुंगोन বিৰাট ভাল লাগিছে ইমান মানুহ আছে আহিছোঁ দেখা পালোঁ ময়ো এইমাত্ৰ আহি পাইছোঁ আহি পেলাই দেখিছোঁ এওঁ আহি পোৱা নাই হয়তো অলপ পিছতে শপত গ্ৰহণ হ'ব ভালতো লাগিবই মই যিহেতু সহধৰ্মিনী মোৰ কিয় ভাল নালাগিব না অবভিয়াছলি আই এম ভেৰি হেপ্পী হাগ্ৰামা মহিলাৰে বহুত দুৰ্নীতি কৰিছিল BTR চৰকাৰৰ UPPL চৰকাৰ হিচাপে দুৰ্নীতি নহ'ব না চবে যিখিনিয়ে প্ৰমোদ বড়োক জানে তাৰ সেইমতে মই যদি ভাবোঁ আৰু মই বুলি নহয় বহুতৰে বিশ্বাস আছে এওঁ এনেকুৱা ধৰণৰ এনেকুৱা কাম নকৰিব যে ভৱিষ্যতে প্ৰশ্ন কৰিব লগা হয় ডেভেলপ হ'ব না BTR নিশ্চয় হ'ব আৰু BTR ইমপ্লিমেণ্টেশ্যনৰ কাৰণে প্ৰমোদ বড়ো ৰাজনীতিত আহিছে নহ'লে কোনো দৰকাৰ নাছিল ৰাজনীতিত অহা আৰু তেওঁৰ মানসিকভাৱে তেওঁ প্ৰস্তুতো নাছিল ৰাজনীতিত অহাৰ কাৰণে যেতিয়া চুক্তিখন হ'ল ইমানবিলাক কষ্টৰ মূৰত পোৱা চুক্তি এখন যাতে এনেই বিফলে নাযায় কাৰণ মই অৱশ্যে ইমান ৰাজনীতিৰ কথা নাজানো কিন্তু নিউজ চেনেলবিলাকত শুনিছোঁ যিবিলাক বিৰোধী টীম বা তেওঁলোকেতো অপেনলি কৈছিলে যে BTR চুক্তিখন ভেলুলেছ গতিকে সেইখন আমি ইমপ্লিমেণ্টেশ্যনে নকৰোঁ গতিকে সেনেকুৱা কণ্ডিশ্যনত এওঁলোকে যিহেতু ছিগনেটৰী গোবিন্দ দা পেৰেংগা বা এওঁ আপচু সকলে ছিগনেটৰী গতিকে তেওঁলোকে ৰাজনীতিত অহাটো দৰকাৰী আৰু সেইটো উদ্দেশ্য লৈ প্ৰমোদ বড়ো ৰাজনীতিত আহিছে হাগ্ৰামা মহিলাৰেও BTCটো চৰকাৰ গঠন কৰিব বুলি কৈ আছে নহয় তেওঁৰ কথাটো যদি এনালাইচিছ কৰে ময়ো নিউজবিলাকত চাই থাকোঁ তেওঁতো এতিয়া কৈ দিয়ে এটা কথা তাৰপিছত কয় যে মোৰ জিভা পিছলি গৈছে গতিকে তেওঁৰ ওপৰত মইনো আৰু কি ক'ব পাৰিম না